নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক দেখুৱাম ঘৰতে কেনেকৈ কুশ্বন বনাব অতি কম সময়ত কম খৰচত তুলি ইউজ নকৰাকৈ অতি কমফৰ্টেবল বিউটিফুল কুশ্বন কেনেকৈ ঘৰতে বনাব মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। বন্ধু বান্ধৱীসকল, পেলনি যোৱা কাপোৰ কিছুমান থাকে আমাৰ বা যিবোৰ পিন্ধাও নহয় পেলাবলৈ নহয়, তেনেধৰণৰ কাপোৰ দি আমি কেনেকৈ ঘৰ সজাম, কেনেকৈ কুশ্বন বনাম মই আজি এই ভিডিঅ'টোত দেখুৱাম। ঘৰতে নিজ হাতেৰে বনোৱা কুশ্বন কিমান ধুনীয়া হৈছে চাওকচোন। এনেদৰে যদি আমাৰ পেলনীয়া কাপোৰ নেপেলাই আমি যদি কিবা এটা বনাই ঘৰত সজাই দিওঁ, ঘৰৰ সৌন্দৰ্য বৃদ্ধি নহ'ব জানো? কিমান সফ্ট হৈছে। মই ইয়াত তুলি ইউজ কৰা নাই, কিন্তু আপোনালোকৰ যদি তুলি থাকে তুলি ইউজ কৰিব পাৰে, কিন্তু মই কোনো ধৰণৰ তুলি ইউজ কৰা নাই। কিমান ধুনীয়া হৈছে চাওকচোন। আপোনালোকে যদি কোনোবাই বনাইছে কমেণ্ট কৰি জনাবচোন, আৰু যিসকলে বনোৱা নাই সেইসকলে অলপ ট্ৰাই কৰি চাব। বলক তেন্তে কেনেকৈ বনাব চাই লওক। এইখিনিতে এটা কথা ক'ম, যিসকলৰ মেচিন থাকে সেইসকলে মেচিন দি চিলাব, আৰু যিসকলৰ মেচিন নাথাকে সেইসকলে বেজিৰে চিলাই দিব, কোনো প্ৰব্লেম নাই। আমাৰ মেচিন আছে ভাবে মেচিন দি চিলাই দিম। এতিয়া ভিডিঅ'টো চাই থাকক। বন্ধু বান্ধৱীসকল, এই কুশ্বনত তুলি নভৰাও, যিবিলাক কাপোৰ ৰৈ গৈছিল বা পেলনীয়া কাপোৰ সেইবিলাক কাপোৰ অলপ সৰু সৰুকৈ কাটি কেঁচিৰে কাটি মই এবেগত ভৰাই দিম আৰু বেজিৰে চিলাই দিম। বন্ধু বান্ধৱীসকল, চাইছে ইমান কম সময়ৰ ভিতৰত পেলনীয়া কাপোৰ দি কিমান ধুনীয়া কুশ্বন বনাব পাৰি। এনেকৈ ট্ৰাই কৰি চাব। এনেকৈ ঘৰত বনোৱা কুশ্বন কাৰোবাক দিব পাৰি, আনকি ঘৰত সজাই থ'ব পাৰি। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰিব। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, আৰু ছাবস্ক্ৰাইব কৰোঁতে যিটো বেল দেখিব বেলটো এবাৰ চুই দিব, আৰু আমাৰ প্ৰত্যেকটো নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। আকৌ লগ হ'ব নতুন এটি ভিডিঅ'ৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।